Hi guys, good morning. কেনেকুৱা খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। মই হিমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হিমাশ্ৰীৰ ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। গা ধুই আহিছোঁহে এতিয়ালৈ আৰু এতিয়া টাইম হৈছে 6টা, ৰাতিপুৱা 6টা বাজিছে আৰু আজি বহুত দিনৰ মূৰত ব্লগ আনিছোঁ আপোনালোকৰ মাজলৈ, কাৰণ আজি মোৰ ছোৱালীৰ জন্মদিন আৰু আজি 20 অক্টোবৰ আৰু আছোঁ আমি নাৰিকলি। মই পৰহি আহিলোঁ বঙাইগাঁৱৰ পৰা আৰু বিচনা ভালে কৰা নাই, সেইবিলাক নাচাব আপোনালোকে। আৰু এতিয়া তাই উঠিছে, এবাৰ দেখুৱাই লৈছোঁ ৰ'ব। এয়া আজি আমাৰ বাৰ্থডে গাৰ্ল। হাই কৰি দিয়া, হাই হাই। আজি কাৰ বাৰ্থডে? মোৰ বুলি কৈ দিয়া, মোৰ বুলি কৈ দিয়া। তোমাৰ বাৰ্থডে নেকি আজি? বাৰ্থডে ঠিক আছে, আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। আগলৈকে কি হৈ যাই থাকে মই দেখুৱাই লওঁ। এতিয়া মুখত কিবা কিবি সানি লওঁ, গা পা ধুই আহিছোঁ যেতিয়া। ঠিক আছে, চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া আমি ডেক'ৰেশ্যন কৰিলোঁৱে, এইবিলাক লগাইছোঁ এনেদৰে, উপায় নাই আৰু এনেদৰেই লগাইছোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু ইফালে এযোৰ নামৰ কেইজনীমানহে মানুহ আহিছে আৰু এদল আহিব আছে। নাম মানে দুযোৰ মাতিছোঁ, গাঁৱৰে হয়। আৰু এযোৰ আহিছে যেতিয়া তেওঁলোকে আৰম্ভ কৰিব, কাৰণ দুপৰীয়া টাইমত কৰিলোঁ। আমি 10টামান মাতিছিলোঁ, কিন্তু 11:30মান হ'ল। তেওঁলোককে আগতে শৰাইখন আগবঢ়াইছোঁ। তেওঁলোকে আগতে নামটো ধৰিব, তাৰপিছত নেক্সটযোৰ যেতিয়া আহে মানে তেওঁলোকৰ অকণমান ঘৰ দূৰত হয়, এইযোৰ আমাৰ ঘৰৰ ওচৰৰে হয়। তেওঁলোকক নাম ধৰিবৰ কাৰণে আমি তামোল পাণ আগবঢ়াইছোঁ। তাৰপিছত এওঁলোকে ধৰাৰ পিছত আকৌ তেওঁলোক ধৰিব। তেওঁলোক আহিলে আকৌ তেওঁলোককো তামোল পাণ দিব লাগিব। এনেধৰণে গাঁৱলীয়া পৰিৱেশ, গাঁৱৰ নিয়মবোৰ আপোনালোকক দেখুৱাই দিছোঁ, কেনেধৰণে মানে আমাৰ নাম ধৰে বা বাৰ্থডেত এনেদৰে আমাৰ কৰা হয় গাঁৱত। আৰু গাঁৱলীয়া নিয়মটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক, চাই ল'ব আৰু শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ ভিডিঅ'টো। এয়া ছোৱালীক বহাই দিছোঁ, তাইক ধুনীয়াকৈ সেৱা কৰিব দিছোঁ। এতিয়া এটা সেৱা ল'ব লাগিব।
নাম ধৰি আছে নামৰ মাজতে আমি কেকটো কাটি ল'ম এতিয়া আৰু ময়ো এবাৰ দুবাৰ ভিডিঅ' কৰিছোঁ আৰু লগতে কামবিলাকো কৰি আছোঁ এতিয়া আমি কেক কাটিম এইটো কেকটো ডিজাইনটো কেনেকুৱা হৈছে ক'ব আমাৰ ওচৰৰে ছোৱালী এজনীয়ে দিছে বহুত ধন্যবাদ ধুনীয়া কেক দিছে এইটো বনাই আৰু এতিয়া আমি কেকটো কাটি লওঁ আৰু মোবাইলটো মই মোৰ ভাইটি আহিছে তাক দি দিছোঁ আৰু সি ভিডিঅ' কৰিব আৰু কেক কাটিংটো আপোনালোকে চাব আৰু তাইক আশীৰ্বাদ কৰিব কেক কাটিলোঁ এতিয়া আকৌ নামৰ মাজলৈ উভতি যাম শেষ কৰিব নাম এতিয়া অলপ চাহৰ যোগাৰ কৰিছোঁ সেইখিনি দি দিওঁ নাম শেষ হ'ল আৰু নামৰ শেষ হোৱাৰ পিছত এনেদৰে সেৱা ল'ব লাগে আৰু আমি এনেদৰে সেৱা লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু বেছি দীঘলীয়া কৰা নাই নামটো বেছি দীঘলীয়া হ'লে ভিডিঅ'টো দীঘলীয়া হৈ যায় আৰু আপোনালোকে আমনি পাব যিহেতুকে সেইটো কাৰণে আৰু আমি আশীৰ্বাদ লৈছোঁ কল চিঙি আছে বাইদেউসকলে আৰু এনেদৰে মাহ প্ৰসাদৰ যোগাৰ কৰিছোঁ আৰু এয়া দিব আৰু আজি গাঁৱলীয়া পৰিৱেশত আপোনালোকক বাৰ্থডেখন দেখুৱালোঁ কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব নাপাহৰিব আৰু আপোনালোকে আমনি পাবও পাৰে সেইকাৰণে অলপ ছুটি কৰি দিছোঁ বাৰ্থডে শেষ হ'ল আৰু সকলো মানুহ গ'ল আৰু ভাগৰ লাগিছে বহুত আজি ভিডিঅ'টো ইমানেই আছিলে মাহঁত আহিছে আৰু মাহঁতৰ কাৰণে এতিয়া ভাত বনাব লাগিব আৰু এটা আশা আছিলে নামখনৰ সেইটো পূৰ হ'ল আৰু আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে গাঁৱলীয়া পৰিৱেশত আজি নাম প্ৰসংগ ধৰি বাৰ্থডেখন পাতিলোঁ ঠিক আছে আজিলৈ আহিছোঁ আৰু যিসকলে মোৰ ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কালি এটা ব্লগ বনাম কালি মানে আৰু এটা ইণ্টাৰেষ্টিং ব্লগ আহি আছে আপোনালোকৰ মাজলৈ আৰু যিসকলে মাইনাক উইচ কৰিছে হোৱাটছএপ যোগে ফেচবুকৰ যোগে সকলোকে মোৰ ইউটিউবৰ যোগেৰে থেংক ইউ কৈছোঁ তাইৰ ফালৰ পৰা এতিয়া তাই শুলে টোপনি গ'ল
ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই। আকৌ আগলৈ নেক্সট ভিডিঅ' এটা আনি আছোঁ, কৈছোঁ আপোনাক কালিলৈ আকৌ এটা ভিডিঅ' আনি আছোঁ। ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে এই ভিডিঅ'টো, চাবলৈ নাপাহৰিব একদমেই। ঠিক আছে, বাই বাই গাইছ।